অনুভৱটো ভালে এতিয়া MP হলো ৰাজনীতিক জীৱনটো কিবা নহয় কিবা এটা পদবী মানে থাকিলে ভাল হয় গতিকে মই আজি পুনৰ ৰাজ্যসভাৰ সাংসদ হলো সেই হিচাপে ৰাজ্যক সেৱা কৰাৰ ক্ষেত্ৰত দলৰ হৈ কাম কৰাৰ ক্ষেত্ৰত যথেষ্ট মোৰ মানে বেছি এটা সুবিধাটো আহি গ'ল গতিকে এইটো নিশ্চয় মোৰ কাৰণে বহুত ভাল কোনটো নহয় চাওক ৰাজনীতিটো একো নহয় ৰাজনীতিত থাকি ফালে কাম কৰা ব্যক্তিৰ ওপৰতহে নিৰ্ভৰ হয় ৰাজনীতি গতিকে কেতিয়াবা কোনোবা যদি ৰাজনীতিক নেতা তেওঁৰ চিন্তা চৰ্চাবিলাক আপোনাৰ ৰাইজৰ সপক্ষে নহয় বিপক্ষে যায় তেতিয়া সেই ৰাজনীতি দল ৰাইজৰ মানে কি কয় আস্থাৰ মানে বাহিৰত থাকিবলগীয়া হয় আৰু যেতিয়া কোনোবা নেতা ভালদৰে ৰাইজৰ অভাৱ অভিযোগবিলাক তেওঁ মানে খুব গুৰুত্ব সহকাৰে লৈ অনুভৱ কৰি ৰাইজৰ হকে কাম কৰিবলৈ তেতিয়া ৰাইজৰ আস্থাত মানে আহি যায় গতিকে বিশ্বজিৎ দৈমাৰীটো বিশ্বজিৎ দৈমাৰীয়ে হয় মোৰ মতে আৰু মই পাৰ্টিটো কোনো বেলেগ কথা নাই পাৰ্টি হিটো হয় সুযোগ দিয়াটো গতিকে আজি বিজেপিয়ে মোক সুযোগ দিছে গতিকে বিশ্বজিৎ দৈমাৰী হিচাপে মানে যিখিনি মোৰ কৰিব পৰা এটা কেপাচিটি আছে এটো নিশ্চয়কৈ মই হেতু কৰিব পাৰিম আৰু তেনেকুৱা কৰি গৈ থাকিলে ৰাইজে সদায় মোৰ লগত থাকিব এতিয়ালৈকে সেই বিষয়টো হোৱা নাই কিন্তু এটা কথা ঠিক বিজেপি UPPL আৰু গণ সুৰক্ষা পাৰ্টি আমি তিনিটা পাৰ্টিক জিকাই লৈ আনাৰ কাৰণে আমি কাম কৰিম আমি পাৰিমানি আমাৰ যাহাতে বিজেপি আৰু আমাৰ এলায়েন্স পাৰ্টিবিলাকে যাহাতে জয়যুক্ত হৈ আহে তাৰ কাৰণে আমি কাম কৰিম গতিকে নিৰ্বাচন অধিসূচনা জাৰি কৰাৰ লগে লগে আমি সেই বিষয়ত আমি ঠিক কৰি লম